নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আই হোপ সকলোৰে ভালে আছে। তো আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ যিটো হৈছে 2017 চনত আহিছিলে মধ্যমা। চ' এই বছৰৰ কাৰণে তোমালোকৰ মধ্যমা বহুত ইম্পৰ্টেণ্ট, কাৰণ হৈছে যোৱা বছৰৰ মানে হৈছে 2023ত আহিছে চতুৰ্থ বিচ্যুতি, ঠিক আছে। তাৰ লগত ৰিলেটেড থকা কুৱেশ্যনটো হৈছে মধ্যমা, তাৰ লগত আৰু এটা আছে গড়। চ' যদি তোমালোকে গড়টো চোৱা নাই, ডেছক্ৰিপশ্যন লিংক দি আছে, তাৰ পৰা তোমালোকে চাই ল'বা, তোমালোকক ক্লিয়াৰ হৈ যাব। যদি কিবা প্ৰব্লেম থাকে, ডাউট থাকে, কমেণ্ট কৰি জনাবা। আৰু আজিৰ যিটো মধ্যমা মই টপিকটো লৈ ল'ম, তো এই টপিকৰ ওপৰত যদি কিবা তোমালোকৰ শেষত যদি বুজি নোপোৱা তেন্তে কমেণ্ট কৰি জনাবা। আৰু যদি তোমালোকে ভাল পাইছা তেতিয়া লাইক আৰু লাষ্টত এটা কমেণ্ট কৰিবা ধন্যবাদ বুলি, ঠিক আছে। চ' ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমালোকৰ সলভ কৰিবলৈ ইমান সময় দৰকাৰ নাই। তোমালোকে খালি কুৱেশ্যনটো বুজিব লাগে। আৰু এইটো এটা ফৰ্মুলা এটা আছে, যিটো ফৰ্মুলা অলৰেডি দেখা পাইছা, এই মধ্যমাৰ ফৰ্মুলা। এইটো জানিলে আৰু আমাৰ অংকটো খতম হ'ব, ঠিক আছে। চ' আমাৰ কুৱেশ্যন কি দিয়া থাকিব? অনলি শ্ৰেণী অন্তৰা দিয়া থাকিব, মানে এই যে এইকেইটা দিয়া থাকিব, আৰু দিয়া থাকিব কি এইটো তোমাৰ বাৰম্বাৰতা দিয়া থাকিব, যিটো কুৱেশ্যনত দেখা পাইছা হৈছে সেইখিনি। চ' ইয়াৰ পৰা তোমালোকে যেতিয়া মধ্যমা কৰিবা আৰু এটা অতিৰিক্ত কৰিব লাগে CF, বা এইটো কোৱা হয় সঞ্চয়ী বাৰম্বাৰতা, মানে যোগ কৰি সঞ্চয় কৰিব লাগে। এইটো তোমালোকে গম পাইছাই যে গোটেইকেইটা মানকেইটা যোগ কৰিব লাগে। এতিয়া চোৱা, তোমালোকে যিহেতু ক্লাছ 10ৰ নিচিনা নহয়, ইয়াত কি কৰিবা, তলৰ ফালৰ পৰা যোগ কৰি যাবা। যিহেতু আমাৰ তলত কি আছে, নিম্নসীমাৰ পৰা এনেকৈ ডাঙৰ হৈছে, সেইকাৰণে আমি তলৰ পৰা কি কৰিম, যোগ কৰি দিম। প্ৰথমে তোমালোকে এই চাৰ্ট বক্সটো কৰিব লাগিব, এইখিনি ক্লিয়াৰ হ'ব। চ' প্ৰথমে এইখিনি কৰিবা, আৰু মই এইখিনি বুজাই দিম, এইখিনি বুজাব দৰকাৰ নাই, তোমালোকক মই যেতিয়া অংক কৰাম তেতিয়াই বুজি যাবা, ঠিক আছে। চ' তোমালোকক মই ইয়াত লিখি দিছোঁ, আৰু সাহিত্যকেইটা তোমালোকে চাই ল'বা ধুনীয়াকৈ। চ' ইয়াত কি কৰিবা, তোমালোকে ইয়াত ক্লাছ 12ৰ কাৰণে তলৰ ফালে যোগ কৰিবা। চ' সঞ্চয় কৰিবা। চ' প্ৰথম যিটো সংখ্যা আছে এই দুইটো লিখিবা সদায়, আৰু তাৰপিছত কি কৰিবা, ওপৰকেইটা খালি এই যিটো বাৰম্বাৰতা কেইটা যোগ কৰিবা। 2ৰ লগত 8 যোগ কৰিলে কিমান হ'ব? 10 হ'ব, মানে ক্ৰছ যোগ কৰি দিবা, বুজি পাইছা। তাৰপিছত চোৱা, 10ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 16 হ'ব, হৈছে ক্লিয়াৰ। আকৌ 16ৰ লগত যদি তোমালোকে 12 যোগ কৰা কিমান হ'ব? চোৱা 28 হ'ব, হৈছে। তাৰপিছত আকৌ যদি 28ৰ লগত তোমালোকে 7 যোগ কৰা হ'ব 35 হ'ব, হৈছে। আকৌ যদি তোমালোকে কি কৰা যে 35ৰ লগত 6 যোগ কৰা কিমান হ'ব? 41 হ'ব, হৈছে। আকৌ 41ৰ লগত যদি 4 যোগ কৰা 45 হ'ব। তাৰপিছত যদি আকৌ 45ৰ লগত 3 যোগ কৰা কিমান হ'ব? 48 হ'ব। তাৰপিছত চোৱা, 48ৰ লগত যদি 1 যোগ কৰা কিমান হ'ব? 49 হ'ব। তাৰপিছত 49ৰ লগত যদি 1 যোগ কৰা কিমান হ'ব? 50 হ'ব। তোমালোকে আল্টিমেটলি তোমালোকে কি পালা যে ইয়াৰ যিটো বাৰম্বাৰতা পাবা, যিটো এন মানে মুঠ ৰাশি, বাৰম্বাৰতাৰ মুঠ ৰাশিৰ মান, আৰু যিটো CF মানে সঞ্চয়ী বাৰম্বাৰতাৰ একেবাৰে লাষ্টৰ মানটো ছেম হ'ব লাগিব। এইখিনি তোমালোকৰ প্ৰথমে ডাউট ক্লিয়াৰ হ'ব লাগিব, হৈছে। চ' এইখিনি কৰাৰ পিছত আমালোকে কি কৰিম, এতিয়া ইয়াৰ যিটো মধ্যমা শ্ৰেণী ওলাব লাগিব। চ' মধ্যমা শ্ৰেণী ওলাব হ'লে প্ৰথমে কি কৰিবা, ইয়াৰ তলৰখিনি মই কৰিম, এইখিনি তোমালোকে কৰি ল'বা প্ৰথমে। তাৰপিছত তোমালোকে কি কৰিবা, তাৰপিছত এইখিনি পিছৰ লাইন কি কৰিবা, যে কি কৰিবা, ইয়াৰ আমাৰ শ্ৰেণীটো ওলাব লাগিব। ইয়াত প্ৰথমে কি কৰিবা, n/2 কৰিবা। n/2 মানে হৈছে মধ্যমা শ্ৰেণী পাই যাম। n মানে হৈছে 50ক যদি আমি 50ক 2ৰে ডিভাইড কৰোঁ কিমান পাম? n মানে 50 পাইছোঁ, আৰু তলত কি আছে? 2 আছে। ইয়াক যদি ডিভাইড কৰা হয় 25 পাই যাম, হৈছে। এতিয়া 25টো তোমালোকে পাইছা, ঠিকেই আছে। এতিয়া 25তকৈ ইয়াত আছে কি নাই, ইয়াত চোৱা CFত এইটো তোমালোকে বিচাৰিবা, ইয়াত 25 আছে কি নাই। আমাৰ মধ্যমা শ্ৰেণী পাবলৈ হ'লে সদায় যিটো n/2 আছে এইটো কৰি পেলাই তোমালোকে ইয়াত বিচাৰিবা যে CFত চ' 25 আছে কি নাই। 25তকৈ ডাঙৰ আছে নহয়, যিহেতু 25তকৈ ডাঙৰ আছে, এইটো চোৱা 25তকৈ ডাঙৰ কোনটো আছে? 28 আছে। এই যিটো তোমালোকে দেখা পাইছা, এইটো মই দাগ দি দিছোঁ, আণ্ডাৰলাইন কৰি দিছোঁ, এইটো হৈছে আমাৰ মধ্যমা শ্ৰেণী। হ'ল এইখিনি ক্লিয়াৰ হৈছে। তাৰপিছত তোমালোকে কি কৰিবা, ইয়াৰ পৰা তোমালোকে কি আছে, ইয়াৰ পৰা আমাৰ মধ্যমা যিহেতু আমাৰ শ্ৰেণীটো পাই গৈছোঁ, এতেকে লিখিবা, এইটো মধ্যমা শ্ৰেণী পাই গৈছোঁ। ইয়াৰ পৰা তোমালোকে কি লাগে, আমাৰ মধ্যমা লাগিব হ'লে L লাগিব। L মানে কি? L মানে হৈছে মধ্যমাৰ যিটো আছে শ্ৰেণীটো আছে তাৰ প্ৰকৃত নিম্নসীমা। এতিয়া প্ৰকৃত নিম্নসীমা কোৱাৰ লগে লগে তোমালোকে যিটো এইটো নিম্নসীমা পাইছা, এইটো নহ'ব, ইয়াৰ পৰা কি কৰিব লাগিব, 0.5 কমাই দিব লাগিব। তো 25 আছে নহয়, ইয়াৰ পৰা যদি 0.5 কমাই দিয়া কিমান হ'ব? 24.5 হ'ব। চ' আমাৰ এলৰ মান কিমান পাই গৈছোঁ? এইটো পাই গৈছোঁ। হ'ল এইটো ক্লিয়াৰ।
নেক্সট চোৱা কি আছে এনটো পাই গৈছা এন মানে মুঠ নাম্বাৰ 50 তাৰপিছত কি আছে এফ মানে হৈছে কি আছে মধ্যমা শ্ৰেণীৰ ঠিক আগৰ সঞ্চয়ী বাৰম্বাৰতা মধ্যমা শ্ৰেণীৰ ঠিক আগৰ মানে কি সৰুটো এইটো যিটো মধ্যমা শ্ৰেণীটো পাইছা ইয়াৰ সঞ্চয়ী বাৰম্বাৰতা নহ'ব ইয়াৰ আগৰটো মানে যিটো আগত পূৰ্বৱৰ্তী সৰুটো এইটো হৈছে আমাৰ এফৰ মান আগত তোমাৰ ক্লাছ 10ত পাইছিলা CF এতিয়া ইয়াৰ নামটো লিখিবা কেপিটেল F বুলি লিখি দিছোঁ হৈছে ক্লিয়াৰ এতিয়া আমাৰ এফৰ মানো ক্লিয়াৰ এলৰ মানো ক্লিয়াৰ হৈছে তাৰপিছত আছে FM মানে হৈছে মধ্যমাৰ থকা বাঘটোৰ বাৰম্বাৰতা যিটো মধ্যমা শ্ৰেণী পাইছা এইটো হৈছে FM বুলি তোমালোকে চিনাক্ত কৰি দিবা হৈ গ'ল FM ৰ মান পাই গৈছো তাৰপিছত তোমালোকে কেপিটেল F ৰ মানো পাই গৈছা আৰু কি পাইছা L ৰ মানো পাই গৈছা আৰু এটা কি লাগে চোৱা আই লাগে আই মানে কি শ্ৰেণী দৈৰ্ঘ্য কেনেকৈ পাবা তোমালোকে চোৱা ইয়াৰ আমাৰলৈকে কেনেকৈ পাম সো তোমালোকে ইয়াত কি দি আছে 25 তাৰপিছত কিমান আছে 29 ৰ ভিতৰত গোটেইকেইটা তেনেদৰেই আছে সো ইয়াত টোটাল নাম্বাৰ কেইটা আছে 26 27 28 আছে হল তাৰপিছত 29 সো ইয়াত টোটাল নাম্বাৰ কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা টোটাল নাম্বাৰ হৈছে 5 নহয় সো এইটো হৈছে শ্ৰেণী দৈৰ্ঘ্য হ'ব 5 হ'ব মনত ৰাখিবা ইয়াত তোমালোকে 4 লিখিলে নহ'ব সদায় লিখিবা 5 যিটো সংখ্যাৰ পৰা ষ্টাৰ্ট কৰিবা এইটো সংখ্যালৈকে তোমালোকে গুণিবা ইয়াৰ ভিতৰৰ সংখ্যা কেইটা কিমান আছে টোটাল আছে 5টা সদায় মনত থাকিবা এতিয়া তোমালোকে ভাবি আছে 25 ৰ পৰা 29 লৈকে কিমানটা আছে 26 27 28 29 কিমানটা আছে 4টা নহ'ব যে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াৰ পৰা শেষ কৰিব লাগিব বুজি পাইছা হল এইখিনি এতিয়া আমাৰ ক্লিয়াৰ খতম এতিয়া কি লিখিছা ইয়াত আমাৰ লিখিব দৰকাৰ নাই আৰু ইয়াত সাইডত মই লিখি দিম সো ইয়াত আমাৰ এতিয়া মধ্যমা সূত্ৰটো কি আছিল যে মধ্যমা লিখা মধ্যমা ইকুৱেল L + n/2 মাইনাস কি আছিল কেপিটেল F ডিভাইড বাই কি আছে FM ইনটু হল ইনটু লিখি দিলে হ'ব এনেদৰে লিখিলে হ'ব I হৈছে এইখিনি হৈছে এইটো হৈছে আমাৰ কি যিটো 2017 চনত আহিছে একেবাৰে সহজ কোৱেশ্চন হয় তোমালোকে যদি নোৱাৰে তেনেহলে কঠিন হ'ব পাৰিলেহে আৰু তোমালোকে আৰু 10টা কৰিব পাৰিবা ঠিক আছে এইখিনি আমি ফৰ্মুলা বহাই দিছো এতিয়া চোৱা লাহে ধীৰে একেবাৰে হৈ যাব ইয়াত L ৰ মান কিমান আছে 24.5 সো ইয়াত 24 কি আছে 5 আছে প্লাস চোৱা ইয়াত n ৰ মান কিমান n আছে n/2 তো অলৰেডি পাইছে কিমান আছে 25 আছে এইখিনি মান কি কৰিবা 25 লিখিবা আৰু চোৱা কেপিটেল F কি আছিল সঞ্চয়ী বাৰম্বাৰতাৰ ঠিক আগৰ বাৰম্বাৰতা যেটো পূৰ্বৱৰ্তী এইটো হৈছে আমাৰ F সো F ৰ মান কিমান আছে 16 আছে সো এইটো চাৰ্ট আগতে কৰি লবা তোমালোকে সদায় মনত ৰাখিবা ঠিক আছে এতিয়া 16 টো লিখি দিয়া আৰু চোৱা বাৰম্বাৰতা কি আছে বাৰম্বাৰতা আছে FM ৰ মান আছে 12 আছে যেটো মধ্যমা শ্ৰেণী পাইছা হেইটোৰ যেটো বাৰম্বাৰতা হেইটো হ'ব তোমাৰ FM সো ইয়াৰ মান কিমান আছে 12 আছে ইনটু কি আছে I মানে হৈছে I মান কৈছো যে যেটো শ্ৰেণী দৈৰ্ঘ্য প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈকে গুণিবা কিমানটা আছে নাম্বাৰ হেইখিনি হৈছে আমাৰ I কিমান পাইছা 5 পাই গৈছে ঠিক আছে এতিয়া চোৱা তোমালোকে ক্যালকুলেশন কৰিয়া এইটো পদ আৰু এইটো পদ এইখিনি পদ আগতে কি কৰিবা যোগ বিয়োগ কৰিবা পূৰণ হৰণ কৰিবা ঠিক আছে এইটো এক্সট্ৰা আছে এই কাৰণে এইটো এক্সট্ৰা কৰি ৰাখি থৈ দিবা হৈছে এইখিনি সো ইয়াৰ পৰা চোৱা 25 ৰ পৰা 16 গলে হ'ব 9 হ'ব আৰু তলত আছে 12 ইনটু কি আছে 5 আছে হল এতিয়া চোৱা 3 দি কাটি দিয়া 3 দি 3 বাৰ 3 দি কাটিলে 4 বাৰ সো ইয়াৰ পৰা তোমালোকে কি পাই গৈছা 24.5 প্লাস ইয়াত ওপৰত 3 5 গুণ কিমান 15 আৰু তলত আছে কি 4 এতিয়া পাই গৈছে এখিনি এতিয়া কি কৰিয়া এই সংখ্যাৰে হৰণ কৰি দিয়া কিবা এটা পাবা সো 15 ইয়াত আছে 4 3 গুণ কিমান হ'ব 12 হ'ব তাৰ পৰা 15 পৰা 12 গলে হ'ব 3 দশমিক দি দিয়া শূন্য হ'ব 4 7 গুণ কিমান 28 হ'ব হৈছে তারপর 30 পৰা 28 গলে হ'ব 2 পয়েন্ট আছে মানে শূন্য হৈ যাব 4 5 গুণ কিমান হ'ব 20 হৈ যাব ঠিক আছে সো ইয়াৰ আমাৰ মান কেটা কিমান পাইছা 3.75 সো ইয়াৰ পৰা পাই গিছা কিমান 24.5 ইয়াৰ অলৰেডি আছিল আৰু ইয়াত কিমান পাইছা 3.75 এতিয়া সোয়া এই দুটা পদ কি কৰিবা এতিয়া যোগ কৰি দিয়া আৰু যেটো যোগ কৰি পেলাই মান পাবা হেতু হৈছে আমাৰ মধ্যমাৰ ফাইনাল এনসার সো এই দৰেই তোমালোকে কৰিলে একেবাৰে সহজ হৈ যাব সো এইটোই আছিল 2017 চনত সো আৰামছে এতিয়া আহিলা আৰু নেক্সট টাইম আৰু নে দিবা ঠিক আছে এতিয়া যোগ কৰি দিয়া 24.5 হৈছে তাৰ পিছত যোৱা দশমিকৰ
পোনে পোনে দশমিক দিবা আৰু আগফালে কিমান আছে 3 আছে আৰু পিছফালে আছে 7 5 হৈছে এতিয়া যোগ কৰি দিয়া ইয়াত ওপৰত একো নাই মানে এইটো 0 লিখিব পাৰা প্ৰবলেম নাই 5 5 লগত 7 যোগ কৰিলে কিমান হ'ব 12 2 দশমিকটো ঠাইত দশমিক দি দিয়া 4 আৰু 3 যোগ কৰিলে 7 আৰু একে আছিলে 8 হ'ব আৰু ইয়াত কি আছিলে 2 হৈ যাব ঠিক আছে সো আমাৰ ফাইনেল আনসাৰ 28.25 এইটোই হ'ব আমাৰ ওলাবলগীয়া উত্তৰ ফাইনেল আনসাৰ তোমালোকে কি পালা 28.25 পাই গৈছে সো তোমালোকৰ যদি ভাল লাগিছে তে লাইক কৰিবা আৰু লগৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা সিহঁতৰ যদি সহায় হয়